হয়, আমি আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ চোৰচৰ মতে প্ৰথম আমি ফৰেষ্ট গেটৰ ওচৰত লখৰাৰ পৰা যিটো ৰাস্তা আহিছে ফৰেষ্ট গেটলৈ, এই এঠাইত আমি গোটেই থানাৰ ষ্টাফ আৰু ট্ৰেফিক ষ্টাফ আৰু CI ছাৰসহ অভিযান চলাই অৰুণাচলৰ এজন লোকক কৰায়ত্ব কৰিছিলোঁ। কালিদেউ পৰ্টিন নামৰ মানুহজন, তেওঁৰ লগত 6টা কণ্টেইনাৰ আমি উদ্ধাৰ কৰিছিলোঁ। এইটো 0.99 গ্ৰাম হৈছিলে আৰু তেওঁ ষ্টেটমেণ্টৰ ভিত্তিত তেওঁ কৈছিল যে গুদামঘাটৰ পৰা আনিছোঁ আমি। তেওঁৰ ষ্টেটমেণ্টৰ ভিত্তিত আমি গুদামঘাটত গৈ ইকবাল হুছেইন নামৰ এজনৰ ঘৰত আমি অভিযান চলালোঁ আৰু উক্ত অভিযানত প্ৰায় খালী কাৰ্টুন কণ্টেইনাৰ পালোঁ 61টা, ভৰ্তি কণ্টেইনাৰ পালোঁ 57টা আৰু চাবোনৰ কেছত প্লাষ্টিকৰ হেৰিত মেৰিয়াই থোৱা কিছু আছিলে। অল টোটেল আমি তাত ৱেইট কৰিলোঁ 9.17 গ্ৰাম হ'ল সন্দেহযুক্ত হেৰি ব্ৰাউন চুগাৰ। হয়, আৰু সোধপোছৰ কাৰণে তেওঁক আনিছোঁ। আমি ইতিমধ্যে দুজনক এতিয়ালৈকে কৰায়ত্ব কৰিছোঁ আৰু তদন্ত আমাৰ অব্যাহত আছে। কিমানমান টকা হ'ব? এইটো কেইবা লক্ষাধিক টকাৰ হ'ব। খুব সঠিককৈ নাজানিম ক'ব, কাৰণ কি ইয়াৰ মূল্যটোৰ বিষয়ে মোৰ ইমান হেৰি নাই, কিন্তু কেইবা লক্ষাধিক টকাৰ হ'ব। হয়, আৰু কোনোবা জড়িত আছে নেকি বাৰু? তেওঁলোকক সোধপোছ কৰাৰ পিছত আৰু গম পাম তেওঁলোকে আৰু ক'ৰ পৰা আনিছিলে। এনেকৈ আমি তদন্ত অব্যাহত ৰাখিছোঁ।